হাই ফ্ৰেণ্ডছ, আজি মাছৰ ফুল পাতত দিম ৰাতিৰ সাজত খাবলৈ। সেইবাবে কণ বিলাহী লৈ লৈছোঁ, মাছৰ ফুল, কচ মাছৰ ফুল দেই, পিঁয়াজ এটা আৰু জলকীয়া কেইটামান, নহৰু কেইফুটামান। পিঁয়াজটো কাটি লৈছোঁ মিহি মিহিকৈ। জলকীয়া কেইটাও মাজতে ফালি লৈছোঁ, 2 টুকুৰা কৰি লৈছোঁ। এয়া গোটেই জলকীয়া কেইটা এনেকৈ ফালি ল'লোঁ। এতিয়া আৰু কেইফুটাও সৰু সৰু টুকুৰা কৰি ল'ম। এনেকেই গোটেই ৰচুন কেইফুটা মই এনেকেই কুটি ল'ম। যিহেতু পাতত দিম, তাত ধনিয়াও দিম, সেয়া ধনিয়াখিনিও মই মিহিকৈ কুটি লৈছোঁ। ফ্ৰেছ ধনিয়া, বাৰীৰ পৰা, আমাৰ নিজৰ বাৰীৰ পৰা তুলি অনা। এতিয়া সকলোখিনি কুটি মেলি ঠিক কৰি ল'লোঁ। এতিয়া আৰু বনাবলৈহে বাকী। মই গামলা এটাত এইখিনি দি লৈছোঁ। মাছৰ ফুলখিনি মই এই গামলাটোতে মিক্স কৰি ল'ম। তাৰপিছতে কলপাতত মেৰিয়াই ল'ম। বিলাহী কেইটা এনেকৈ মাজতে অলপ অলপকৈ ফালি দিছোঁ। আপোনালোকে চেষ্টা কৰিব যাতে বিলাহী কেইটা টেঙা হয়। টেঙা হ'লে খাবলৈ বেছি সোৱাদ হয়। ইয়াতে দি দিছোঁ অলপ কেঁচা মিঠাতেল, হালধি। এয়া এতিয়া দি দিছোঁ মাছৰ ফুলখিনি। ভালকৈ মিক্স কৰিম। যাতে নিমখ, হালধি, তেল ফুলখিনিত ভালদৰে মিলি যায়। এতিয়া কলপাত এখিলাত এই মিশ্ৰণটো দি পিনে মই ভালদৰে মেৰিয়াই ল'ম। এনেকুৱাকৈ বান্ধিব যাতে বস্তুখিনি ভাপত দিওঁতে ওলাই নাহে। এনেকৈ মেৰিয়াই লৈছোঁ। এতিয়া বান্ধি লৈছোঁ। এয়া ভাপত দিয়া মাছ হৈ গ'ল। চাওকচোন। এয়া হৈছে কণ বিলাহীৰ সৈতে ভাপত দিয়া মাছৰ ফুল। আৰু এয়া হৈছে আজি ৰাতিৰ থালিখন, মাছ বিলাহীৰ সৈতে মিক্স ভাজি, মচুৰ দালি আৰু ভাত। থালিখন কেনেকুৱা লাগিছে জনাবচোন। আজিলৈ আহিলোঁ দেই, বাই।